নমস্কাৰ দৰ্শকসকল, বুলুছ কিছ চেনেললৈ সকলোকে স্বাগতম জনালোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে। আন এটি নতুন ৰেচিপি আপোনালোকৰ মাজলৈ আনিছোঁ। আহকচোন কেনেদৰেনো বনাম। এবাটি চাউল লৈছিলোঁ, 1 ঘণ্টাৰ কাৰণে ভিজাই ৰাখিছিলোঁ। এইখিনি গুড়ি কৰি ল'ম। এতিয়া সৰুকৈ এবাটি ময়দা ল'লোঁ। এইখিনি গুড়ি কৰি লোৱা হৈ গ'ল। ইয়াতে এতিয়া ঢালি ল'ম। জোখমতে অকণমান পানী দি মিহলাই ল'ম। ময়দাখিনিও ইয়াতে মিহলাই ল'ম। ডাঠো নহয়, খুব পাতলাও নহয়, এনেদৰে হ'ব লাগিব। নাৰিকল ল'লোঁ, ৰুকি ল'ম। এতিয়া এনেদৰে গাজৰ ল'লোঁ। এই গাজৰখিনি মেচিনত ৰুকি ল'ম। ইয়াৰে ৰসটো উলিয়াই ল'ম। এইখিনি গুলি লোৱা হৈ গ'ল পিঠাগুড়িখিনি। আৰু এয়া বিনৰ ৰস, গাজৰৰ ৰস ল'লোঁ। এয়া পনীৰ ল'ব পাৰে বা গাখীৰৰ সৰো ল'ব পাৰে। এইখিনি নাৰিকল, এইখিনি চুজি। এতিয়া আমি দুটা ভাগ কৰি ল'ম। ইয়াতে আধা ল'লোঁ। এই ৰসখিনি ইয়াতে মিলাই ল'ম। গাজৰৰ ৰসখিনি মিলাই লোৱা হৈ গ'ল। পেনখন বহাই দিলোঁ, গৰম হৈছে। এতিয়া আমি ইয়াতে গাখীৰ অলপ দি দিম। অকণমান ক্ষীৰ বনাই ল'ম। গাখীৰখিনি গৰম হৈছে। এতিয়া মই 2 চামুচমান চেনি ইয়াতে দি দিলোঁ। ডাঙৰকৈ 2 চামুচ দিলোঁ। আৰু ইয়াতে নাৰিকলখিনি দি দিলোঁ। এইখিনি ভালদৰে পাগি ল'ম। ক্ষীৰৰ বাবে পাটিচেপ্তাৰ মাজত দিবৰ কাৰণে বনালোঁ। এয়া চুজি অকণমান দি দিলোঁ। এনেদৰে অকণমান দি লৰাই থাকিব লাগিব। এইখিনিও ইয়াতে দি দিলোঁ, লোৱা পনীৰ আৰু চামনিখিনি। এনেদৰে কিছু সময় লাৰি থাকিব লাগিব। আৰু অলপ সময় পিছতে হৈয়ে যাব। এতিয়া গোটা হ'ব ধৰিছে, হ'বয়ে। এইখিনি হৈ গ'ল। এতিয়া নমাই দিলোঁ। এনেদৰে টাৱা এখন ল'লোঁ, বহাই দিলোঁ। অকণমান গৰম হ'বলৈ দিম। অকণমান তেল দিম। অকণমান তেল সানি ল'লোঁ। এখন বহাই দিলোঁ। ক্ৰীমখিনি দি দিলোঁ। এনেদৰে মেৰিয়াই দিব লাগিব। এনেদৰে এখন হৈ গ'ল। এনেদৰে আৰু এখন বনাই লওঁ। এনেদৰে বিনৰ ৰসেৰেও দুখনমান বনাম। আৰু এখন বহাই দিলোঁ বিনেৰে মিলোৱা ৰসৰ। এনেদৰে ক্ৰীমখিনি দি দিলোঁ। এখনতো দিয়াই ল'ম। এই ৰসখিনি ইয়াতে মিলাই ল'ম। গাজৰৰ ৰসখিনি ধুনীয়াকৈ কালাৰ কৰি ল'লোঁ। ৰং কৰি লোৱা ইয়াৰে এখন বনাম। ইয়াতে ক্ৰীমখিনি দি দিলোঁ। এনেদৰে মেৰিয়াই দিম এখনো। আৰু এখন কেঁচা হালধিৰ ৰসেৰে বনালোঁ। এনেদৰে ঘৰতে অৰিজিনেল কালাৰ কৰিব পাৰি, বনাবও পাৰি। এয়া ক্ৰীমখিনি দি দিলোঁ। এতিয়া মেৰিয়াই দিম।
এয়া আমাৰ পাটিচেপ্তা পিঠা হৈ গ'ল।